Welcome back to my channel. আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আজি আমাৰ টিকলিজনী ভাগৰ সুধি হয় টিকলি ভাবিলি সুধি কৰে যিকে নহওক সুধি সকাম গতিকে ভাবিলোঁ ভিডিঅ' এটা বনাই থওঁ হয়নে নহয় আজি তাইৰ সম্পূৰ্ণ এমাহ কমপ্লিট হ'ব সেইকাৰণে ভাবিলোঁ ফটো কেইকপিমান মাৰোঁ সেইকাৰণে আমি এইফালে ফটো মাৰিবলৈ লৈছোঁ আৰু এইফালে ভকতৰ কাম আৰম্ভ কৰিবলৈ ল'লে আৰু এয়া বাপসকলে কল কুঁহিয়াৰ তিয়ঁহ আদি সকলো ফলা আহাৰ শৰাইৰ লগত দিবলৈ সাজু কৰি ৰাখিছে এতিয়া দাদা বৰ টিকলিজনীয়ে বুদ্ধিৰ নিয়ম অনুসৰি ভকতৰ ওচৰত সেৱা লৈছে আৰু শুদ্ধি কৰি আছে আনহাতে পিছফালে বাপসকলৰ বাবে খাদ্য প্ৰস্তুত কৰাত লাগি গৈছে আৰু আনফালে কাৰিকৰে বাকী আলহী অতিথিসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিছে ভাজি দাইল জলকীয়া ভাজি মাছ এতিয়া মানুহ আহিবলৈ আৰম্ভ কৰিছে গতিকে ময়ো অলপ দিয়া মেলাত লাগি দিলোঁ সেইকাৰণে বেছি ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ আৰু আপোনালোকে আমাৰ কণমানিজনীৰ নাম কোৱাই নাই নহয় তাইৰ নাম শিৱন্যা আৰু আমাৰ শিৱন্যাক সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব